সেনাপতি মহারাজ মোৰ মন্ত্ৰীসকল ঠিকে আছে নে? নাজানো মহারাজ চাব লাগিব। মোৰ যিমানবোৰ তিৰি আছে ভালে আছে নে? নাজানো মহারাজ চাব লাগিব। আৰু মোৰ ল'ৰা ছোৱালীবিলাক চাই লোৱা, মোৰ ক'ত ক'ত ল'ৰা ছোৱালী আছে। ঠিক আছে মহারাজ, চাই লম। মহারাজ ওচৰলৈ আহা। ঠিক আছে। প্ৰণাম মহারাজ। ধন্যবাদ ধন্যবাদ ধন্যবাদ। সেনাপতি মহারাজ তিৰিবিলাক মাতি দিয়া, বৰ গৰম ধৰিছে। ঠিক আছে মহারাজ, মাতি আছো। প্ৰণাম মহাৰাণী। কোৱা সেনাপতি, তোমাৰ কি অসুবিধা আছে? 10 নম্বৰ আৰু 12 নম্বৰ তিৰিক ৰজাৰ ওচৰলৈ মাতিছে। মহাৰাণী ক'ত গ'ল? সেনাপতি ক'ত গ'ল? এতিয়াও নাহে। মোৰ গৰম ধৰিছে, মোৰ পিয়া ধৰিছে, মোৰ ভোক লাগিছে। এনেকুৱা নহ'ব দেই। মহাৰাজ 10 নম্বৰ আৰু 12 নম্বৰৰ তিৰি আপোনাৰ ওচৰলৈ আহি আছে। ঠিকে আছে, লগ পাইছে নহয়? পাইছো। যা। প্ৰণাম মহাৰাজ। মহাৰাণী, মোৰ অলপমান গৰম ধৰিছে, ফেনটো চলাই দিব পাৰিবানে? মহাৰাজ প্ৰণাম। ধন্যবাদ। সেনাপতি মহাৰাজ আহা। প্ৰণাম মহাৰাজ। মোৰ অকণমান গাবিলাক বিষাইছে। 20 নম্বৰ আৰু 25 নম্বৰ তিৰিক পঠিয়াই দিয়া। ঠিক আছে মহাৰাজ, 20 নম্বৰ আৰু 25 নম্বৰ তিৰিটোক পঠাই দি আছো। যোৱা ধন্যবাদ। প্ৰণাম মহাৰাণী। 20 নম্বৰ আৰু 25 নম্বৰ তিৰিক মহাৰাজাই মাতিছে। প্ৰণাম মহাৰাজ। সেনাপতি মহাৰাজ অকণমান আহা বাবা। প্ৰণাম মহাৰাজ। মোৰ যিমানবোৰ তিৰি আছে তিৰিবিলাক চবেই ভালে আছেনে? নাজানো প্ৰভু, চাব লাগিব। যোৱা, অকণমান মোৰ তিৰিবিলাকৰ কণ্ডিশ্যন, তেওঁলোকৰ গাবিলাক ভাল আছে নাই, খোৱা লোৱা হৈছে নে নাই, অকণমান নজৰ কৰিবা দেই। ঠিক আছে। যোৱা। কি শীতল গোন্ধাই। তিল গনাই পোষা মাছ কোন শীতলত গা ধুব গৈছে? শীতলে নাপাব এতিয়া আৰু কিতে নাচানে। সেনাপতি প্ৰণাম মহাৰাজ। ল'ৰাটো ঠিকে আছে নে? ল'ৰাটো চাব লাগিব, এইটো পালাব লাগিব। চোৱাচোন। কিবাটো আছে মহাৰাজ। হয়, আৰু ছোৱালীটো ঠিকে আছে নে? ইটো ছোৱালীটো চোৱা। ইয়াৰো ঠিক নাই। আচ্ছা, বাকী তিৰিবিলাক চবেই ঠিকে আছে না? কিবা গন্ধ উঠিছে না নাই? কিবা গন্ধ উঠিছে। কি গন্ধাইছে? চিৰল মাছ, পুৰা মাছ, পোষা মাছ এই এনেকুৱা। বেয়াকে ৰাখিছে না? অলপ ভাল খোৱা লোৱা ভাল দিয়া নাই নেকি? সেনাপতি মহাৰাজ অলপ আহা। প্ৰণাম মহাৰাজ। মোৰ যিমানবোৰ তিৰি আছে
গোটেইখিনিকে মাতি দিয়া। ঠিক আছে মহারাজ। মহারাজ তিৰিগিলা আহা 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 আ আ আ আ। ধন্য ধন্য ধন্য। হেৰৌ মহাৰাণীসকল, তোমালোকক চাই মই বৰ ভাল পাই আছোঁ দেই। তোমালোকৰ মুখৰ চেহেৰা চাই মই নথৈ আনন্দিত হৈছোঁ। কিন্তু কথা হ'ল, আমি আজি আধুনিক যুগৰ মানুহ হয়, যিহেতু আধুনিক যুগৰ মানুহ হয় মানে আধুনিক নৃত্য আমি আজি প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ হা। এয়া মহাৰাণীসকল, তোমালোকে এতিয়া এইবোৰ ড্ৰেছত নাচিব নোৱাৰিব দেই। আজি কলি যুগৰ মানুহ হয়, আমি কলি যুগৰ ড্ৰেছত নাচ গান কৰিব লাগিব, গম পাইছনে? পাৰিবি? ধন্যবাদ। গতিকে এই যে সুন্দৰ সুন্দৰ মেখেলা চাদৰ, অসমীয়া মেখেলা চাদৰ, অসমীয়া মুগাৰ চাদৰ, অসমীয়া ধুতি, এইবিলাক আমাৰ ইয়াত নচলিব। গতিকে আধুনিক ড্ৰেছ পৰিধান কৰিব লাগিব, গম পাইছে নহয়? গম পাইছেনে নাই? পাইছো। যোৱা ড্ৰেছবোৰ সলাই লৈ আহিবা, হাফ পেণ্ট পিন্ধি আহিবা। মহাৰাজ, এইখন সভ্য যুগত থাকি মই এই অশ্লীল ড্ৰেছ কৰিব নোৱাৰিম। হয় নেকি? হয়। আচ্ছা, তেতিয়াহ'লে তোমাক শিৰচ্ছেদ কৰা হ'ব। মই এইখন দেশ কিহৰ দেশ বুলি গম পাইছে? এইখন গণতন্ত্ৰ দেশ নহয়, এইখন দেশ হৈছে ৰাজতন্ত্ৰ। ৰজাৰ হুকুম পালে চব কথা মানিব লাগিব, ৰজাই আদেশ দিলে তুমি নাচিব লাগিব। আগৰ প্ৰাচীন যুগৰ মানুহবিলাক আগতে বলকল ব্যৱহাৰ কৰিছিল, গম পায়নে? গম পায়। বলকলৰ পিছত আধুনিক যুগ আহিল। আধুনিক যুগত মানুহে কাপোৰ পৰিধান কৰিব জানিল। আৰু এতিয়া দেশখন কলৈ গৈ আছে তুমি গম পোৱানে? গম পোৱানে নাই? নাপোৱা। এতিয়া নাংগা দেশলৈ গৈ আছে, গম পাইছে? গতিকে আমি এই মহাৰাজৰ আদেশ লৈ, মই হয় মহাৰাজ, মই অকল মহাৰাজে নহয়, মই হ'লোঁ যমৰাজ। এই যমৰাজাৰ আদেশ মতে তোমালোকে নাচ গান কৰিব লাগিব, যমৰাজাৰ আদেশ মতে তোমালোকে চলিব লাগিব। বাহিনীসকল শুনা, মোৰ সেনাবাহিনীসকল, সৈন্যবাহিনীসকল, এইখন অসমত থকাৰ আমাৰ আৰু যোগ্যতা নাই, এইখন অসমত থকা আমাৰ মানসিকতা নাই। অসমখন ৰখাতলৈ গৈছে, কিবা অসমখন বিদায় ল'ব লাগিব। বিদায় লোৱাৰ আগতে আমি জনগণক ৰাষ্ট্ৰীয় সংগীত আৰম্ভ কৰিম। ৰেডি? 1 2 3। মহারাজ, আজি আমি অসম এৰিব লাগিব। অসমত থকাৰ আমাৰ আৰু মানসিকতা নাই, অসমত থকাৰ আমাৰ আৰু ধৈৰ্য নাই। অসম দেশখন এৰি আমি অন্য দেশলৈ গুচি যাম, গম পাইছেনে? পাইছো। গতিকে জেট বিমানখন লৈ আহা। ঠিক আছে। যোৱা।